তাত দুই ধৰণৰ মাইগ্ৰেশ্যন হৈছে যে এটা মাইগ্ৰেশ্যন হৈছিলে আপোনাৰ চাহ বাগিচাত খেতি কৰিবৰ কাৰণে বা শ্ৰমিক হ'বৰ কাৰণে আহিছিলে আৰু এটা মাইগ্ৰেশ্যন হ'ল সেইটোত আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কথা আছে যে সেইখিনি সময়ত ব্ৰিটিছৰ যিটো সাম্ৰাজ্যবাদী শাসন তাত কিন্তু সেইখিনি সময়ত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম মাত মাতা মানুহ আছিল কিন্তু আদিবাসীসকল গতিকে সেই বিভিন্ন সময়ত আপোনালোকে জানে বিৰছা মুণ্ডা বা সাঁওতাল বিদ্ৰোহ এইবিলাক বিভিন্ন সময়ত বিদ্ৰোহবিলাক হৈছে তেতিয়া সেই বিদ্ৰোহবিলাকৰ কঁকাল ভাঙিবৰ কাৰণে ব্ৰিটিছে দুই ধৰণৰ প্ৰচেছ লৈছিলে এটা হ'ল অসমত চাহ খেতি কৰিবৰ কাৰণে মানুহবিলাক লৈ আহিলে আৰু এটা প্ৰচেছ হ'ল যিবিলাক মূলতঃ সাঁওতাল আৰু মুণ্ডাৰী মানুহ তেওঁলোকক সাঁওতাল পৰগনা সৃষ্টি কৰি কোকৰাঝাৰৰ পিনে এতিয়া যিখন কোকৰাঝাৰ তালৈ তেওঁলোকে মাইগ্ৰেট কৰোৱা হৈছিলে আৰু সেইখিনি সময়ত খুব দুৰ্ভিক্ষ হৈছিলে সেইটো এটা কাৰণ আচলতে গতিকে দুই ধৰণৰ যিটো মাইগ্ৰেশ্যন সেই মাইগ্ৰেশ্যনটোৰ পিছত যে চাহ খেতিত জড়িত মানুহবিলাকক নাম দিয়া হ'ল আচলতে চাহ জনগোষ্ঠী সেই কথাটো মোৰ আপত্তি আছে আজিও যে কোনো এটা বিশেষ মানে পণ্য সামগ্ৰী লৈ পেলাই এটা জনগোষ্ঠীৰ নাম চাগে পৃথিৱীৰ আৰু কাৰো নাই গতিকে সেই নামটোৰ মই সদায় বিৰোধিতা কৰি আহিছোঁ মই এটা হিন্দু লিটাৰ ৰিভিউ এটা আৰ্টিকলত সেই কথাটো লিখিছোঁ যে মোৰ এটা ধাৰণা যে আমি যিবিলাক মানুহ চাহ বাগানত কাম কৰিব আহিছোঁ বা গাঁৱত খেতি কৰি আছোঁ বা য'তেই নাছোঁ আমাৰ যিটো অতীত ঐতিহ্য সেইটো এটাই যে আমি আদিবাসী গতিকে ভাৰতবৰ্ষৰ যিটো বৃহত্তৰ আদিবাসী সমাজ আমি তাৰে এটা পাৰ্ট আচলতে কিন্তু তাৰ মানে এইটো নহয় যে আমি ইয়াত অহাৰ পিছত আমি ইয়াৰ ভাষা নকম ইয়াৰ সংস্কৃতি নলম আজি 200 বছৰৰ পৰা আমি ইয়াত থকাৰ পিছত আমি মূলতঃ অসমীয়া ভাষিক হিচাপে বা বিভিন্ন ধৰণৰ কালচাৰেলি বা এনেকুৱা গতিকে আমি একেটা সময়তে কিন্তু দুটা বস্তু ৰিপ্ৰেজেণ্ট কৰিছোঁ এটা হ'ল যে ভাৰতবৰ্ষৰ যিটো বৃহত্তৰ আদিবাসী সমাজ তাৰেও আমি এটা পাৰ্ট আৰু একে সময়তে কিন্তু অসমীয়া যিটো বৃহত্তৰ অসমীয়া জাতিৰো আমি এটা পাৰ্ট গতিকে আপোনালোকে দেখিব যে আমি অসমীয়া ভাষাটো অসমীয়া কালচাৰটো অসমীয়া বিভিন্ন বিষয় আমি গ্ৰহণ কৰিছোঁ এটা আদান প্ৰদান হৈছে যে মূল খুঁটিৰ অসমীয়া আৰু আমাৰ মাজত আদান প্ৰদান হৈছে আৰু তাৰ ফলশ্ৰুতিত হৈছে কি যে এই যে মানুহে যে কয় যে অসমীয়া ভাষাটোৰ বিকাশ হোৱা নাই বা অসমীয়া ভাষাটো সংকটৰ গৰাহত পৰিছে মই সেইটো কথা নামানো আমাৰ 70 লাখ মানুহে যেতিয়া অসমীয়া ভাষাটো নতুনকৈ একচেপ্ট কৰিছে আজি 200 বছৰৰ পৰা তেতিয়াহ'লে অসমীয়া ভাষাটোৰ দুৰ্গতি কেতিয়াও হ'ব নোৱাৰে যে অসমীয়া ভাষাটো বিস্তাৰহে হৈছে বাঢ়িছেহে আমাৰ মানে ধৰক গতিকে সেই কথাটো আছে ইয়াতে যে প্ৰথম কথাটো আইডেণ্টিটি ইস্যু এটা থাকিব সেইটো কিন্তু সেইবিলাক পলিটিকেল কথা বতৰাত নগৈ আমি মূলতঃ চাব লাগিব যে আমি আদিবাসী হিচাপে বা অসমীয়া হিচাপে মানে আমি অসমখনক বা অসমীয়া জাতিটোক নতুন ধৰণে আৰু কি ধৰণে আগবঢ়াই লৈ যাব পাৰি যে অসমীয়া জাতিটোৰ পুনৰ গঠন কেনেকৈ কৰিব পাৰি যে বিভিন্ন ইস্যুবিলাকে আমাক যেনেকৈ ভাগ কৰিব চেষ্টা কৰিছে সেই ভাগ হোৱাটো আমি নিবিচাৰোঁ আমি বিচাৰিছোঁ যে একত্ৰভাৱে আমি সবেই মিলি এটা নতুন ধৰণৰ কালচাৰ কৰা এটা নতুন ধৰণৰ বৃহত্তৰ অসমীয়া সমাজ গঢ়া কিন্তু তাৰ লগতে আৰু কেইটামান বিশেষ ইস্যু আছে যে অসমত চাহ জনগোষ্ঠীৰ মানুহবোৰৰ কি ধৰণৰ সমস্যা আছে প্ৰথমটো সমস্যা আছে ভূমিৰ সমস্যা যে আমাৰ খেতি কৰিবলৈ মাটি নাই বা নিজৰ বুলিবলৈ মাটি নাই মাটিৰ পট্টা নাই দ্বিতীয়তে সমস্যাটো হৈছে শিক্ষাৰ সমস্যা শিক্ষাৰ মানে কোনো ধৰণৰ ভাল পৰিৱেশ নাই আৰু তাৰ পিছত আৰু কিছুমান সমস্যা আছে যেটো সামাজিক অৱক্ষয় ঘটিছে আমাৰ যিবিলাক আপুনি বাগানবিলাকত গ'লে দেখিব যে মানুহে মানে মদৰ এটা প্ৰকোপ বেছি বা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ প্ৰকোপ বেছি সেই সমূহৰ পৰা মই আমাৰ যিসকল চাহ জনগোষ্ঠীৰ লোক আছে বা আদিবাসী লোক আছে তেওঁলোকক এইটো কথা ৰিকুৱেষ্ট কৰোঁ যে এই মদ খোৱাৰ যিটো সেইটো বস্তু বাদ দিব লাগে তেওঁলোকে আৰু তাৰ লগে লগে শিক্ষা দীক্ষাত গুৰুত্বটো দিয়ক নিজৰ কেৰিয়াৰ গঢ়াত গুৰুত্বটো দিয়ক তাৰ লগে লগে ধৰক আৰু কিছুমান কথা আছে যেনে এইবিলাক আচলতে বিশেষ পলিটিকেল কথা সেইবোৰ কথালৈ নাযাওঁ তাৰ পিছত আৰু এটা মই খুব ইম্পৰ্টেণ্ট বুলি ভাবোঁ যে আমাৰ যিবিলাক কালচাৰেল থিম আছে ঝুমুৰকে আদি কৰি বিভিন্ন ধৰণৰ কালচাৰ যিবিলাক এলিমেণ্ট আছে সেইবিলাক আমি আৰু আগবঢ়াই লৈ যাব লাগে যে অসমীয়া জাতিৰ সহযোগত আমি সেই বস্তুটো নতুনকৈ পুনৰ নিৰ্মাণ কৰি এটা নতুন ধৰণৰ মানে সংমিশ্ৰিত যিটো সংস্কৃতি সেইটো বস্তু গঢ়াৰ খুব দৰকাৰ গতিকে ধৰক এইটো বস্তু হৈ আছে আজি বহু দিনৰ পৰা সেই কথা হৈ আছে কিন্তু তাৰ মাজতো বিভিন্ন ধৰণৰ মানে এটা এলিমেণ্টে আমাক ভাগ কৰিব চেষ্টা কৰিছে সেই বস্তুটোলৈ আমি নগৈ এটা সংহত জাতি হিচাপে এটা সংহত অসমীয়া জাতি হিচাপে অসমীয়া জাতিৰ পাৰ্ট হিচাপে আমি আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসকলে মানে এটা বিশেষ ধৰণৰ নতুন ভৱিষ্যতৰ কথা আমি ক'ব লাগিব অসমৰ চাহ জনগোষ্ঠীৰ যিখিনি কলা কৃষ্টি তথা সংস্কৃতি আছে এইখিনিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কেনেকুৱা ধৰণে প্ৰভাৱিত কৰিছে বুলি আপুনি ভাবে সেই বস্তুটো ধৰক লিবাৰেল অসমীয়া তেওঁলোকে এইটো কথা প্ৰায়ে কৈ থাকে যে চাহ জনগোষ্ঠী বা আদিবাসীসকল আমাৰ এটা বৃহৎ এটা ডাঙৰ পাৰ্ট অসমীয়া ভাষাটো যদি জীয়াই থাকিব লাগে অসমীয়া কালচাৰ যদি জীয়াই থাকিব লাগে
মানে অসমীয়া বুলি যিটো বস্তু জীয়াই থাকিব লাগে তাৰ কাৰণে কিন্তু আমি এটা বিৰাট ডাঙৰ কন্ট্ৰিবিউশন আমি দি আছো যে যোৱা 200 বছৰৰ পৰা আমাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ ধৰক লেখা মেলা হৈছে বিভিন্ন ধৰণৰ কালচাৰেল এলিমেন্ট আহিছে ধৰক মই কৈছো যে যোৱা অলপ বছৰ আগতে চল গৰি বুলি এটা কেছেট ওলাইছিলে সেই বস্তুটো আপুনি চাব যে সেই কালচাৰটো সেই গানবিলাকে আমাক আকৌ একত্ৰ কৰি দিলে কিন্তু বিভিন্ন ধৰণৰ পলিটিক্যাল কথা বতৰা সেই বস্তুটো ভাঙিব চেষ্টা কৰি আছে কিন্তু কালচাৰে আমাক বস্তুটো বান্ধি ৰাখিছে গতিকে মই কম যে অসমীয়া যিটো মূল খুঁটি সেই মূল খুঁটিত আমি সদায় কন্ট্ৰিবিউশনটো দি আহিছো কিন্তু তাৰ লগে লগে আমি এইটো বস্তু এক্সপেক্ট কৰিম যে অসমীয়া জাতিয়ে বৃহত্তৰ অসমীয়া জাতিয়ে আমাক এটা সমমৰ্যাদা দিয়ক সমান অধিকাৰ দিয়ক অসমীয়া বুলি আমি দাবী কৰি থাকিব নালাগে নিজে নিজে অসমীয়া বুলি বস্তু হ'লে আমি সদায় দাবী কৰি থাকিবলৈ যে আমি অসমীয়া সেই বস্তুটো হ'ব নালাগে যে অসমীয়া মানে সব অসমীয়া মানে ইয়াতে তাঁতিটো অসমীয়া হ'ব পাৰে শৰ্মাটো অসমীয়া হ'ব পাৰে গোস্বামী অসমীয়া হ'ব পাৰে শইকীয়া অসমীয়া হ'ব পাৰে তাত মানুহৰ কোনো ধৰণৰ কনফিউজন থাকিব নালাগে যি অসমত আছে অসমীয়া ভাষা গ্ৰহণ কৰিছে সিয়ে অসমীয়া আচলতে শেষত আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ সাহিত্য সৃষ্টিৰ আশা কৰিব পাৰোঁ ভৱিষ্যত পৰিকল্পনা এই মুহূৰ্তত যেহেতুকে মোৰ পঢ়া শুনা মোটামুটি শেষ PhD কৰাৰ পিছত এই মুহূৰ্তত এটা প্লেন আছে কি যদি মই কৰবাত বাহিৰত পোষ্ট ডক্টৰেল কৰিব যাওঁ সেইটো এটা ইন্টাৰেষ্ট আছে আৰু যদি সেইটো নহয় বেসিক্যালি ধৰক এটা সংস্থাপনৰ কথা মই বিভিন্ন ধৰণৰ চাকৰি কৰিলো মাজতে বিভিন্ন ধৰণৰ কৰ্পোৰেট সেক্টৰত এতিয়া মানে মই এটা বস্তু বিচাৰিছো মই একাডেমিক্সলৈ আকৌ ঘূৰি আহিব কৈছো ধৰক মেইনলি পদাৰ্থ বিজ্ঞানৰ ৰিসাৰ্চ তাৰ লগে লগে ধৰক কবিতা চৰ্চা বা সাহিত্য চৰ্চা এইবোৰ বস্তু আচলতে সেইটোৱে প্ল্যান আৰু ধৰক বিভিন্ন বিষয় সম্পৰ্কে লিখা বা বিভিন্ন মানে ধৰক কালচাৰ আমাৰ যিবিলাক ধৰক মোৰ এটা এতিয়া নতুনকে প্ল্যান এটা আছে যে মানে অসমলৈ এই মানুহখিনিৰ মানে আমাৰ আদিবাসী মানুহখিনি মাইগ্ৰেচনৰ যিটো প্ৰসেস সেই গুটে এটা হিষ্ট্ৰীটো মানে কেনেকৈ আহিছিলে কি হৈছিলে গুটে এটা হিষ্টৰিকেল পাৰ্সপেক্টিভেদি মানে সেই কথাবিলাক লিখা আৰু তাৰ লগে লগে ধৰক যিবিলাক আৰু এটা মোৰ নতুন ধৰণৰ এটা ইন্টাৰেষ্ট হৈছে যে আদিবাসী যিবিলাক ভাষা উপভাষা আছে সেই সমূহৰ চৰ্চাটো কেনেকৈ বঢ়াব পৰা যায় বা সেই সমূহৰ মানে জৰিয়তে অসমীয়া ভাষাটোক আৰু কেনে ধৰণে নতুন ধৰণে আলোকিত কৰিব পৰা যায় সেইটো এটা কথা আছে তাৰ লগতে ধৰক যিবিলাক বিভিন্ন ধৰণৰ ইস্যু আছে বেলেগ যে শিক্ষাৰ কথাটো যে বাগান বিলাকত যেটো বা আদিবাসী অধ্যুষিত অঞ্চল বিলাকত যিবিলাক শিক্ষাৰ যেটো পৰিৱেশ হেতু কেনেকৈ ভাল কৰিব পাৰে সেই কথাটো আছে মানে এই ধৰণৰ নতুন পৰিকল্পনা নিশ্চয় আছে এতিয়া সময় ক'ব আৰু কি হয় গৈ আদিবাসী চাহ জনগোষ্ঠী তথা সমাজৰ বঞ্চিত লোকসকলৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ সৃষ্টিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি অহা ডক্টৰ কমল কুমাৰ তাঁতী চাহ বাগিচাৰ পৰা বহু আঁতৰত থাকিও জনগোষ্ঠীৰ উত্তৰণৰ বাবে সদা প্ৰস্তুত সঁচাকৈ এই চাহ জনগোষ্ঠীয় উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস
গছৰ মাজে মাজে আমাৰ এই অনুষ্ঠানটি প্ৰচাৰিত হয় প্ৰত্যেক মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰে আবেলি 4:30 প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটি ইমানতে সামৰিবৰ সময় হ'ল পুনৰ আপোনালোকক পৰৱৰ্তী অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো নমস্কাৰ